লৈ আহিছো তাবলাৰ আৰু বাজনা প্ৰথমতে আপোনালোকক মই হস্ত সাধন বুলৰ কেইখনমান দিম বুলি ভাবিছো প্ৰথমৰ বাজনাখন হল গাইস তেৰে কেটেটো মই তাবলাত কেনেকৈ বজাই হেতু দেখুৱাই দিম বাৰু আপোনালোকক আৰু এটা বুল কে আপোনালোকক মই শিকাই যাম বাজনাখন ফাৰ্ষ্টতে তেটো কেনেকৈ বজাব লাগে ডাইনাত হেতু দেখুৱাইছো আপোনালোকক সো গাইস তেটো বজাবলে আপোনালোকে এই যি তিনটা আঙুলি এই তিনটা আঙুলি এনেকৈ লৈ আপুনি এটো তে বজাব পাৰিব আৰু যিটো তৰ্জনী আঙুলিতে আপুনি ইয়াত এটো তেৰে আৰু কেটেটো বজাব হলে দুগিত এনেকৈ হাত ৰাখি আপুনি এটো তেৰে কেটে আকৌ তেৰে কেটে সো গাইস আপোনালোকে প্ৰথম বাজনাখন শুনিলে আৰু সেকেন্ড বাজনাখন মই কৈছো সেকেন্ড বাজনাখন আছে তেৰে কেটে আপোনালোকক মই আগত শিকোৱা হেখনৰ মানে দুটা বেলেগকে দিছে মই আপোনালোকক দেখুৱাইছো তেৰে কেটে মই আপোনালোকক আগৰ বাজনাখনত কৈছিলো যে তেৰে কেটে ইয়াত দিছে তেৰে কেটে সো গাইস আৰু নেক্সট বাজনাখন আছে তেৰে কেটে টাকো আপোনালোকক এটা মই কথা কম বুলি ভাবিছো টাকো তা যিটো বুল হে বুলটো আপোনালোকক শিকুতে কেদিনমান লাগিব পাৰে সোনকালে শিকিব কাৰণে মই আপোনালোকৰ লগত আশা কৰিছো আৰু আপোনালোকে তাটো কেনেকৈ মাৰিব দেখুৱাইছো এই যিকিটা তিনটা আঙুলি সোঁহাতৰ তিনটা আঙুলি এই আঙুলিটো এইকণত থব লাগিব যিটো এইটো আছে তাৰছত এটো আঙুলি ওপৰত দাঙি থাকিব লাগিব আৰু যেটো তৰ্জনী আঙুলি এটো আপুনি জোৰছে ইয়াত মাৰিব লাগিব তেতিয়া এটো তা বুল হৈ যাব আপোনালোকক মই বজাই দেখুৱাইছো এবাৰ তাটো সো গাইস শুনিলে এতিয়া তেৰে কেটে টাকো বজাও ফাৰ্ষ্টতে তেৰে কেটে টাকো তেৰে কেটে টাকো তেৰে কেটে টাকো সো গাইস আপোনালোকৰ লগত মই তেৰে কেটে টাকো দিছো আপোনালোকে বজাবলৈ চেষ্টা কৰিব আৰু তেৰে কেটে টাকোৰ পিছত আছে টাকো বজাই দিছো এটো টাকো এটো বহুত ইজি বজাবলে টাকো আৰু পিছত তাৰ পিছত আছে 5 নম্বৰ যিখন বাজনা এটো আছে টাকো তেৰে কেটে টাকো নিচিনা একে আৰু 6 নম্বৰ বাজনাখন হল তেৰে কেটে টাকো তেৰে কেটে টাকো সো গাইস আপোনালোকৰ লগত মই যিখন 6 নম্বৰ বাজনা হেখনো শেয়াৰ কৰিছো আৰু 7 নম্বৰ যিখন বাজনা হেখন মই আপোনালোকক কৈছো টাকো তেৰে কেটে আপুনি টাকো ফাৰ্স্ট বজাই তেৰে কেটে বজাব লাগিব আৰু সব টাকো তেৰে কেটে আৰু এটো আপোনাৰ কমপ্লিট হৈ গল টাকো তেৰে কেটে টাকো নিচিনা একে মুঠতে বাজনাখন অলপ চেঞ্জ কৰি দিছে আৰু যিটো 8 নম্বৰ বাজনা লাষ্ট বাজনা হেখন আপোনালোকক কৈ দিছো তেৰে কেটে টাকো তেৰে কেটে টাকো তেৰে কেটে টাকো না কেটে টাকো তেৰে কেটে টাকো তেৰে কেটে টাকো তেৰে কেটে টাকো না কেটে টাকো সো গাইস আপুনি যদি এখন বাজনা দীঘল পাইছে তেতিয়া হলে ছুটি এখন দিছো এটো হেৰিয়াৰ পাৰ্টৰে মানে মই আপোনালোকক টোটেল আজি 8খন বাজনা দিম মোৰ নেক্সট ভিডিওটো আৰু কেইখনমান বাজনা দিম হস্ত সাধনৰ বুলৰ পিছত যিটো পাৰ্ট আছে হে পাৰ্টটো মই দিম আৰু এখন বাজনা হল আপোনালোকক গিজিখন দিছো ধাতেৰে কেটে টাকো তেৰে কেটে টাকো ধাতেৰে কেটে টাকো তেৰে কেটে টাকো তুনা কেটে টাকো হেখন আপোনালোকে হয়তো টান পাব পাৰে হেকাৰণে মই এতিয়া উজুখন দিম আৰু উজুখন আছে ধাতেৰে কেটে টাকো তেৰে কেটে টাকো সেম টু সেম খালি তুনাটো নাই ইয়াত তুনাটো মই পিছতকে শিকাম আপোনালোকক ইটো ভিডিওত আৰু ধাতেৰে কেটে টাকো তেৰে কেটে টাকো তেৰে কেটে টাকো তেৰে কেটে টাকো
আপোনালোকে দেখিলে মই আপোনালোকক কেইখনমান বাজনা আজি বজাই দেখুৱাইলো নেক্সট ভিডিঅ'ত আৰু কেইখনমান বাজনা বজাম সো গাইস আজি ভিডিঅ'টো ইমানে